যোৱা আগৰ ভিডিঅ'টাত মই জনাইছিলোঁ যে দেৱালী যি ৰংগলী বনাওঁ তাৰ ফুলবোৰেদি মই কি কৰিম আৰু এটা ভিডিঅ'ত মই ধুনীয়াকৈ দেখাম বুলি কৈছিলোঁ। আজিৰ এই ভিডিঅ'টোত জানিম যে সেই ফুলবোৰেদিনো মই কি কৰোঁ জানিম আহক। এয়া নাৰ্জী ফুলৰ হয়। ফুলবোৰ মই প্ৰথমে ৰ'দত ভালদৰে শুকুৱাই লৈছিলোঁ। গোটেইখিনি ফুল যেতিয়া ভালদৰে শুকাই যায় তেতিয়া মিক্সি বাতি এটা তাত ফুলখিনিৰ লগত মই নাৰিকলৰ যিটো পাতল বাকলিটো সেই বাকলিটো দি ধুনীয়াকৈ পিচি লৈছিলোঁ। আৰু পিচি লোৱাৰ পিছত আপুনি চালনী দি ধুনীয়াকৈ চালি ল'ব পাৰে, নহ'লে ভালদৰে পিচি লৈ গোটাভাৱেও ৰাখিব পাৰে। মই তাত দিছোঁ অলপ কপোৰটো আপুনি পিচি ল'বও পাৰে, নহ'লে গোটাকৈও দিব পাৰে। গোটাকৈ দিলে আপুনি মিক্সি বাতিত প্ৰথমে দি ল'ব, কিন্তু পিচি ল'লে এনেকৈ মিক্স কৰি ল'ব পাৰে। আৰু ইয়াত মই ঘিউ এড কৰিছোঁ 1.5 চামুচ। আৰু আপুনি ধুনীয়া সুগন্ধ আহিবৰ কাৰণে গোলাপ জল বা বেলেগ ধৰণৰ চেণ্ট থকা কিছুমান আমাৰ পাৰফিউম পায়, তাত সেইটো ইউজ কৰিব পাৰে ভাল সুগন্ধৰ কাৰণে। মই ঘিউ এড কৰিছোঁ আৰু গোলাপ জল এড কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ এইটো শ্বেপ দিব পাৰে আপুনি। শ্বেপটো আপুনি নিজৰ অনুসাৰে দিব পাৰে। মই সৰু ধূপৰ যিটো আকাৰ সেইটো আকাৰত দিছোঁ। ধুনীয়াকৈ আকাৰ দিয়াৰ পিছত মই এদিনৰ কাৰণে শুকাবৰ কাৰণে ৰাখি দিলোঁ। আৰু ইয়াত দেখিছে পিছদিনাখন মই ধুনীয়াকৈ জ্বলাইছোঁ, ধূপৰ নিচিনা জ্বলিছে। আপুনি ধূনা জ্বলালেও তাত ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত কপোৰ এইকাৰণে ব্যৱহাৰ কৰা হয় যাতে কপোৰটোৱে ঘৰৰ যিবোৰ নিগেটিভিটি সেইবোৰ দূৰ কৰে। গতিকে বাস্তুশাস্ত্ৰৰ মতে আমি কিছুমান বস্তু আমি ঘৰত ব্যৱহাৰ কৰিব লাগে যিবোৰে আমাৰ ঘৰলৈ পজিটিভ ভাইবছ আনে। এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি কেতিয়াবা ইউজ কৰিব লাগে। যদি ৰেমেডিটো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব।